ভাগৰে লাগি গ'ল। বৰুৱানীক এটা ফোন কৰোঁ। হেল্ল' বৰুৱানী, জানেনে আজি মোৰ মনটো বিৰাট ভাল লাগি আছে। টিকটকটো বোলে বন্ধ হ'ল। জানেনে আমাৰ এইজনীয়ে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিল। টিকটক মাৰি মাৰি এইবাৰ হায়াৰ ছেকেণ্ডাৰীত থাৰ্ড ডিভিজন মাৰিছে। ময়ো বিৰাট ভাল পাইছোঁ। ময়ো মোৰ ল'ৰাটোৰ কাৰণে মেখেলা পেটিকোট পিন্ধিবলৈ নোপোৱা হৈছোঁ। চব পিন্ধি চেচ কৰিছে। আপুনি এইবোৰ কাপোৰ পিন্ধেওনো কিমান? সেইদিনা শইকীয়ানীৰ ল'ৰাৰ বিয়া খাবলৈ যাওঁতে মোৰ বগা পেটিকোটটো বিচাৰি নাপালোহে। লাষ্টত এখেতৰ বগা কাপোৰৰ ৰছী লগা আণ্ডাৰ পেণ্টটোহে চাদৰ মেখেলাৰ তলত পিন্ধি গ'লো। আহি পিনে তাৰ গডৰেজৰ ভিতৰতহে পাইছোঁ, ধুনীয়াকৈ জাপি মেলি থৈ দিছে। এই শুনকচোন, পাবজি, হোৱাটছআপ আৰু ফেচবুকটো কিবা বন্ধ হোৱাৰ কথা শুনিছে নেকি? এইকেইটাও বন্ধ হ'লে ভালেই আছিল। খাহী ছাগলী মাৰি খানা দিলোহেঁতেন। ৰাখিছোঁ দিয়ক, পিছত ফোন কৰিম। যাওঁ, ভাত বনাব আছে। ভাল বাচিলো দেই। যদি ভিডিঅ'টো চাই ভাল পালা, ফেচবুক পেজটো লাইক কৰি দিবা। ওপৰত ইউটিউবৰ লিংকটো দিয়া আছে, তাতো ক্লিক কৰি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। একদম ফ্ৰী। ইউটিউব চেনেলটোত আৰু ফেচবুক পেজটোত আৰু বহুত ভিডিঅ' আছে, সেইবিলাক চাব পাৰিবা, চাই ল'বা। আৰু হোৱাটছআপ আৰু ফেচবুক যদি কিবা বন্ধ হোৱা কথা গম পাইছা, তেতিয়াহ'লে মোক ক'বা কমেণ্টত। যাওঁ মই এতিয়া। জানমণি